লক্ষী কাষ্টমাৰ এটা পঠিয়াব হৰি ওম বাবা কৃষ্ণ ইমান লেতেৰা হৈছে মানে সদায় সদায় কিমান মুচিম আৰু ধেত চাল্লা এই ৰাস্তা কাণত দোকান দিলে সেইটোৰ কাৰণে অকণমান অসুবিধা আৰু চাল্লা ইমান আৰু এই মনে এইফালে আছোন হেৰা এইফালে আছোন হেৰা কম্পাউণ্ড উঠাচোন কম্পাউণ্ড উঠা এই বিস্কুটখিনি আছে ভাঙি যাব আকৌ মানে কি হ'ল তোমাৰ তাত খাই মোৱা বস্তু কিবা আছে নেকি খাই মোৱা বস্তু অ'ৰা খাই মোৱা বস্তু অঁ এইটোকে খোৱা হোৱা কাটা বিস্কুট আছে খোৱা হেই এইটো চাবোনহে খাই মোৱা বস্তু দিয়া খাই মৰা বস্তু নাই বুজিছানে চালা কি বস্তু যে বিচাৰি আহে আৰু ৰ'বাচোন কি হ'ল কি তোমাৰ হেৰা মই ছোৱালী এজনী ভাল পাইছিলোঁ নহয় এজনী মানুহ ভাল কথা ধুনীয়া কথা 10 বছৰ ভাল পালোঁ বুজিছা অঁ। আজি শুনিছোঁ তাই বোলে বেলেগ আৰ্মি এটালৈ গুচি গ'ল নহয় বুজিছা নাই মোৰ বহুত দুখ লাগিছে বুজিছা কি কৰিবা নো এতিয়া হেৰা কোনোবা টাইমত এনেকুৱা মন যায় মোৰ বহুত দূৰলৈ গুচি যাব বুজিছানে অঁ মানি বেগটো উলিয়াই চাওঁ 10 টকা এটাই আছে হ'ব দিয়া কি কৰিবা ছোৱালী হ'ব পাবা বুজিছা নাই বহুত ছোৱালী আছে পৃথিৱীত হেই এজনী ছোৱালীৰ কাৰণে ইমান কান্দে নেকি হা বহা তুমিও কাম কৰা তুমিও পইচা গোটোৱা দেই